নমস্কাৰ। আজি ৰাতিপুৱাই হাবুঙলৈ ল'বলৈ আহিলোঁ। বতৰো বহুত ধুনীয়া, বৰষুণৰ বতৰ। তাতে মানুহো আজি বহুত কম। আমি আহোঁতে মানুহবোৰ অহাই নাছিলে। আৰু এয়া মোৰ পৰিবাৰগৰাকী, এয়া আছে আমাৰ বৌ, এইপিনে পাপাই মাংস কটাত ব্যস্ত, মাংস কাটি আছে। আৰু খুৰী আৰু মা দুয়ো ফটোত মই ব্যস্ত। ফটোনো কোনোবাই এনেকৈ মাৰেনে বাৰু, বাপৰে, নতুন আজি বস্তু দেখিলোঁ। এতিয়া মাংস কাটি আছে। আপোনালোকক বস্তু এটা দেখাম, আপোনালোকে ক'বচোন দেই বস্তুটো কি হয়। আমাৰ ফালে বেলেগ এটা নাম, কিন্তু আপোনালোকৰ ফালে বা কি দেখাইছোঁ ৰ'ব। এয়া মোনাত, এয়া হ'ল সাঁজ। আমাৰ ফালে আমি সাঁজ বুলি কওঁ, আপোনালোকৰ ফালে কি জনাব। এই কেৰাহীত চব্জি বইল কৰি আছোঁ, অমিতা আৰু আলুগুটি বইল কৰি দিছোঁ অকণ সোনকালে হ'বৰ বাবে। আৰু আমি অহাৰ পাছত লাহে লাহে মানুহবোৰ আহিছে আৰু দুই এজনকৈ আহিছে। ৰাতিপুৱা আহিলোঁ যে এয়া বইল কৰা চব্জি কাঢ়ি আছোঁ ধুনীয়াকৈ। বইল কৰা চব্জি সোনকালে কাঢ়িলে ভাল, মানে কেঁচা হৈ থকা ভাল নালাগে। এয়া মাংস কটা হৈ গ'ল পৰ্বটো। মাংস আৰু পিঁয়াজ লগতে আছে, এইপিনে তেল গৰম হৈ আছে। এয়া আলুৰ পিটিকিছোঁ, আপোনাৰ বইল কৰা চব্জি আছিলোঁ কৈছে, এই পিটিকিছোঁ। কি কাৰণে পিটিকিছোঁ আপোনালোকে দেখিব বাৰু জানি ভিডিঅ'টোত। আপোনাৰ এয়া কৰি দিওঁ হাই বোলে ভিডিঅ' কৰি থকা দেখি। আজি বোলো মাংস মই বনাম, আপোনালোকে কৈছে মই বনাওঁ, কেনেকুৱা হয়নো বোলো জনাব আপোনালোকে। আগতে বনাওঁ, তেও আৰু আজি বোলো নিজকে অকণমান আৰু লেভেল এটা লাগেতো এক্সট্ৰা, বোলো আজি মই বনাম। কেনেকুৱা হয় নাজানো, বোলো নিমখ বেছি হৈ যদি ঠিকনা নাই। গতিকে খাই চালে গম পাব বাকীসকলে, মইনো কি ক'ম। এনেই আৰু থুলমূলকৈ বনাই মেলি ঘৰতে খাওঁ আৰু আমি এনেকৈ আদা দি দিয়া হ'ল, আদা ৰচুন এনেকৈ কৰি। এয়া পিটিকাৰ লগত আহি গ'ল আমাৰ এয়া সাঁজ। প্ৰথম পৰ্বটো আমি সাঁজে আৰু আলু পিটিকাই খাইছোঁ। এয়া মাংসত তেলত মাংস মাৰিলোঁ, অৰ্থাৎ মাংসত তেল বুলি কয়, তেনেকৈ মাৰিলোঁ, ধুনীয়াকৈ লৰাই মেলি দিছোঁ। মানুহজনীয়ে কৈছে বোলে আজি আৰু খাই বা কেনেকুৱা লাগে পাছলৈ গম পাম বুলি কৈছে। ঠিক আছে হ'ব, খোৱাৰ পাছত সকলোৱে গম পায়। খোৱাৰ পৰ্ব চলি আছে, পাপাই চলি আছে। মমিবই কুকুৰা ঠেং চোৱা যে লাহে লাহে মাংস চব্জি হৈ গ'ল, আহি গ'ল মাংস চব্জি। মায়ে খাইছে, বাবাই খাইছে, বৌহঁতৰ চবেই খাই আছে। বাকী আজি আমাৰ কিন্তু আমাৰ মানুহ নাছিল। লগৰবোৰ ফোন কৰিলেও কোনো আহিব নোৱাৰিলে। আৰু এই মাংস চব্জি কেনেকুৱা হৈছে বুলি কোৱাত ভালেই হৈছে বোলে, বহি লওক লগতে খাওক বুলি কৈছে। ইয়াৰ পাছত আহি গ'ল ভাত। আমি খোৱা বোৱা আৰম্ভ কৰিলোঁ। ভাত খাই বৈ মাহঁতক সুধিছোঁ বুলি কেনেকুৱা পালে জনাব। সকলোকে ধন্যবাদ ভিডিঅ'টি শেষলৈকে চোৱাৰ বাবে।